ঐ ব্ৰাঞ্জি তোৰ হ'ব লগা মেছেজৰ ফটো দিবিছো মোক হোৱাটছএপত ওকে ওকে দি দিম দে কাইলৈ আবেলি দি দিম দে ঠিক আছে ওকে ছাৰ আজি দেখোন পংকি নাহিল ধৰাচোন শুনাচোন আজি পংখী কিয় নাহিল ঠিক আছে মই যাম বাৰু এইখন লোৱা মোৰ বিয়াৰ চিঠি বিয়ালৈ আহিবা মা দেউতাই মোৰ বিয়া ঠিক কৰি দিছে গুৱাহাটীৰ ধনী ল'ৰা তোমাৰ লগত বিয়া হৈ মই জীৱনটো ধ্বংস কৰিব কিন্তু আমাৰ ভালপোৱা সপোনবোৰ কি হ'ব ক'ত আমি ভাল পাইছিলোঁ সেইবোৰ হয়তো ভাল লগা সময় আছিল এতিয়া মই যাব পাৰিলে বিয়ালৈ যাবা তুমি মোক এৰি থৈ নাযাবা তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰো এৰি নাযাবা প্লিজ তুমি মোক এৰি নাযাবা তো ফটোটো দিছো হোৱাটছএপত হা তই চাই লবি ঐ ৰাজ নহয় ৰাজৰ বন্ধু হয় মই সি একেবাৰে অৱস্থাটো বয়ায়ে আপোনাৰ লগত এটা চিক্ৰেট কথা ক'বলগীয়া আছে কি বে কথাটো সঁচা নেকি তুমি এটা কাম কৰিবা হা মই কাইলৈ গাঁৱলৈ যাম তুমি ৰাজক লৈ গছজোপাৰ তললৈ আহিবা তাত মই ৰৈ থাকিম মই পংখীক আহিবলৈ ক'ম তুমি ৰাজক লৈ আহিবা নাই মোৰ কাৰণে মোৰ সৰুকালৰ বন্ধুক মই দুখ দিব নোৱাৰোঁ মই কাইলৈ গাঁৱলৈ যাবই লাগিব যেনেকৈ নহওক সিহঁতক মই মিলন কৰিবই লাগিব হাৰে এইজন নহো পংখী পংখীৰ লগত বিয়া হ'ব খোজা ল'ৰাজন অন্য নহয় মোৰ বন্ধু প্ৰাঞ্চিতহে তুমি মোক ইয়ালৈ কিয় মাতিছা ৰবা অলপ সময় ৰবা তুমি ইয়াত কিয় আহিছা ৰাজক ময়ে মাতি পঠিয়াইছোঁ তোমালোক কিছুসংখ্যক ছোৱালীৰ কাৰণে আমাৰ ল'ৰাবোৰৰ জীৱন ধ্বংস হৈছে টকাই সকলো নহয় পংখী টকাৰ বাবে তোমালোকে প্ৰেমৰ নিচিনা পবিত্ৰ সম্পৰ্ক এটা ভৰিৰে গছকি মোহৰি পেলাই দিয়া টকাৰে মৰম আৰু সুখ কিনিব নোৱাৰি পংখী সেয়েহে মই তোমাক বিয়া পাতিব নোৱাৰোঁ মোক ক্ষমা কৰি দিয়া মোক ক্ষমা খুজি একো লাভ নাই তুমি ৰাজক ক্ষমা খোজা মোক ক্ষমা কৰি দিয়া ৰাজ মই মৰমতকৈ টকা পইচাহে বেছি ডাঙৰ বুলি ভাবিছিলোঁ আজি বুজি পালোঁ টকাৰে সকলো মৰম ভালপোৱা কিনিব নোৱাৰি তোমালোক ভালদৰে থাকিবা মই এতিয়া যাওঁ তোমালোকৰ যুগ্ম জীৱন সুখৰ হওক তে ৰাজ মই এতিয়া যাওঁ ভালে আছা মোৰো বিয়া পাতিলো দে নাই বেয়া নাপাবি তহঁতক মাতিব নোৱাৰিলোঁ কাৰণ লকডাউন পৰি গ'ল না নাই তাই একমাত্ৰ ঘৰৰ তাই এজনী ছোৱালী মাক দেউতাকৰ নামটো তৰা ঠিক আছে দে যাম দে এই লকডাউন খোলা দিলে মই গাঁৱলৈ যাম অ'কে